Hello guys, welcome to more vlogs. আশা কৰো সকলো ভালে ভালে আছে। মই ভালে আছো। কোনা অংকুৰ দা আছে। কেনে খবৰ? ভাল না? আৰু মানে গাইস আজি মই গৈ আছো জয়ন্তীপুৰ। মোৰ এজন ভাইটি আছে মৰমৰ পাৰ্থ। সি মানে খুব ভাল মানে ড্ৰয়িং কৰে। মোক এখন মোৰ নিজৰ ফটোখন আঁকিছিল মানে আগতে। সেইখন মোক গিফট কৰিছে বাৰু। এতিয়া মানে মোৰ দেউতা ফটোখন তেওঁ আঁকিছে। গতিকে আজি আনিব মাতিছে। আজি নহয় গাইস, মানে বহুত দিন আগৰ পৰা মাতি আছিল। যেহেতু বিহু গল। বিহু কাৰণে মই যাব পৰা নাই। সেইগতে ভাবিলো আজি যেহেতু মই ফ্ৰী আছো। আগতে অংকুৰ দাক লৈ আহিছো এইফালে। আৰু ময়ো আছো। এটা তেওঁৰ ঘৰত যাওঁ, ফটোখন লওঁ আৰু তেওঁ কিমান কি মানে ফটো আঁকিছে আগত ধুনীয়াকৈ দেখাই দিম চাব আপোনালোকে। আমি যাব লাগিব এনেকৈ লেফ্ট চাইড ঘূৰাই দিলোঁ বাৰু গাড়ীখন। আমাৰ বৰডেকা ৰাস্তাতে ঠিক আছে। এই বৰডেকা ধাৰণা আমি জয়ন্তীপুৰ চক পালোঁ। ইয়াতে মানে পাৰ্থ কত ৰখি থকা বুলি কৈছে আৰু কি সুন্দৰ পৰিৱেশ। এইটো জয়ন্তীপুৰ চক পালোঁ আমি। পাৰ্থ লগত আছে কোনফালে হলা। এইটোৱে ল'ৰাটো গাইছ, ই মানে খুব ভাল ছবি আঁকে। পাৰ্থ কি খবৰ? তাতে আছে নেকি? আছে। কালাৰফুল আছে ন? তো গাইজ ফাইনেলি মই পাৰ্থৰ ঘৰ পালোঁ আৰু খুব এজন প্ৰতিভাসম্পন্ন যুৱক পাৰ্থ। ৰঙিয়া অঞ্চলৰে জয়ন্তীপুৰত ঘৰ আৰু দেখা পাইছে মানে পাৰ্থৰ দেউতাক আছে। কি খবৰ? খুব ভালেই। প্ৰথমতে আপোনাৰ পৰা আৰম্ভ কৰোঁ। পাৰ্থটো খুব ভাল ড্ৰয়িং কৰে। ইতিমধ্যে বহুকেইজন বিশিষ্ট ব্যক্তিক তেওঁ গিফ্ট কৰিছে। এনে তেওঁৰ যিখিনি প্ৰতিভা সেইখিনিৰ বিষয়ে আপুনি কি কয়? মানে তেওঁৰ প্ৰতিভাটোক ৰাইজৰ আশীৰ্বাদ লাগে আমাক আৰু ভাল হওক আৰু এই প্ৰতিভাৰ যোগেদি আগবাঢ়ি যাওক। ৰাইজে আশীৰ্বাদ কৰক। তাৰপিছত ইয়াৰ লগতে এটা কিবা ভাল চৰকাৰী সংস্থাপন হ'লে ভাল পাওঁ। আৰু দেখা পাইছে এইটো আমাৰ অমিত শ্বাহ, খুব সুন্দৰ একদম নিখুঁতভাৱে আঁকিছে। পাৰ্থ কি খবৰ? ভাল ভাল। মোকতো এতিয়া বহুতে চিনি পায়। এনে কেনেকুৱা লাগে তোমাৰ? ইমান ভাল ছবি আঁকা এনে কেনেকুৱা লাগে তোমাৰ? ভালেই লাগে। ভালে লাগে। আৰু এনে জীৱনত তুমি কিমান সন্মান ছবি আঁকিলা কোৱাচোন? এনে আনুমানিক বহুত ছবি আঁকিলা। এনে আনুমানিক সুধিব গ'লে কিমানখন তুমি? 200ৰ ওপৰত হ'ব। ওপৰত হ'ব। চবতছে কাৰ ফটো আঁকি বেছি ভাল লাগিছে? চবতকৈ বেছি আনন্দ মিশ্ৰ ছাৰ। লগ পাইছা ওচৰৰ পৰা? ছাৰ তুমি কাক কাক লগ পাইছা কোৱাচোন ছবি আঁকাৰ? আনন্দ মিশ্ৰ ছাৰ, জিপি সিং ছাৰ, তাৰপিছত হৰমিত সিং ছাৰক লগ পোৱা নাই বাৰু। তাৰপিছত আমাৰ ৰঙিয়াৰ ভাস্কৰমল লৱাটৰী ছাৰ, তাৰপিছত এছ ডিপু ছাৰ, তাৰপিছত ডিচি ছাৰ, তাৰপিছত গুৱাহাটীৰ কমিশ্যনাৰ দিগন্ত বৰা, তাৰপিছত হিমন্ত বিশ্ব শৰ্মা, তাৰপিছত ভৱেশ কলিতা ছাৰ, তাৰপিছত পাৰ্থ সাৰথী মহন্ত ছাৰ, জুবিন গাৰ্গ। এই বহুত। এতিয়া তুমি যদি এজন নৰ্মেল ল'ৰা হ'লা হয়, ছবি একো ড্ৰয়িং নকৰিলা হয়, লগটো নাপালা হয়, তোমাক কেনেকৈ উৎসাহ যোগায় তেখেতসকলে? কি বুলি ক'লে? তেখেতসকলে কয় কিবা যদি হেল্প লাগে ক'ব পাৰি আৰু পিছত যদি কিবা প্ৰব্লেম হয় ক'ব দে ন।
এনে অসুবিধা মানে কিবা অভাৱ কেনেকুৱা ধৰণৰ অভাৱ পাইছে আপোনালোকে অভাৱ মানে আমি আৰ্থিকভাৱে দুৰ্বল মানুহ আমাৰ ঘৰত কাৰো চৰকাৰী চাকৰি মানে একো চাকৰিয়ে নাই ময়ো সাধাৰণ পূজা পাঠ কৰি চলি আছোঁ তাতে এই বৰ্ষতো আৰু দেউতা ঢুকাল গতিকে এইবছৰ পূজা পাৰ্বণ নাইয়ে মোৰ সেইকাৰণে চলাৰ অলপ অসুবিধা তাৰোপৰি তাৰ এইবিলাক কৰাতে কিছুমান খৰচ হয়তো মানে ফ্ৰেমৰ খৰচ প্লাছ এই কাগজবিলাক আনি অনলাইন কৰি ৰং আনে অনলাইন কৰি সময়টো বাৰু এৰিলোঁ সময়টো তাৰ প্ৰতিভা কিন্তু এইখিনি খৰচৰ মূল্যখিনি পালে ভাল লাগে এনে পাৰ্থ হেৰি এখন পোৰ্ট্ৰেট আঁকোতে এতিয়া কিমান সময় লাগে তোমাৰ 6-7 ঘণ্টামান লাগে যদি সৰু চাই হয় ডাঙৰ হ'লে বেছি লাগে 3-4 দিনমান লাগে এই অমিত শ্বাহৰ এখন আঁকোতে তোমাৰ কিমান সময় লাগিছিল এসপ্তাহ লাগে আৰু এই কালাৰ যিবিলাক তুমি কালাৰ দিয়া একো বেয়াটো নহয় পিছত বেয়া নহয় ন আৰু যদি কোনোবাই অৰ্ডাৰ দিব বিচাৰে তোমাক কেনেকৈ যোগাযোগ কৰিব মোৰ কণ্টেক্ট নম্বৰটো স্ক্ৰীণত দিয়া আছে নাম্বাৰটো স্ক্ৰীণত আহি আছে তুমি এবাৰ কৈ দিয়া নাম্বাৰটো মোক 8761008299 অসমৰ যিকোনো ঠাইতে তুমি ডেলিভাৰী দিবানে হ'ব মানে কুৰিয়াৰ কৰি পঠাই দিব কি খবৰ টুইনছ ন কি নাম তোমাৰ নামটো মনীষা তোমাৰ মনীষা আৰু মানস তোমাৰ ডাঙৰ ন তুমি ডাঙৰ তুমি সৰু আৰু গাইজ এইজনে মোৰ দেউতা আছিল আৰু দেউতা 2005 ঢুকাইছিল কেনেকৈ ঢুকাল ক'ম বাৰু সেই বিষয়ে আৰু পাৰ্থ ধন্যবাদ থেংক ইউ খুব তুমি একদম নিখুঁতভাৱে আঁকি দিছা কিমান সময় লাগিছে এখন আগতে 2 দিন কমপ্লিট বঢ়িয়া তোৰ নামটো কি আছিলে মানসী আৰু মনীষা ন বঢ়িয়া তে খুৰা যাওঁ ন খুৰী যাওঁ লগ পাই ভাল লাগিল আকৌ লগ পাম দিয়া ঠিক আছে অ'কে